Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি ইনফৰমেটিভ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত শিক্ষা সেতু অসম যেটো পোৰ্টেল আছে বা এপ আছে এই পোৰ্টেলত ক্লাছ 1 ৰ পৰা ক্লাছ 12 লৈকে সকলো ছাত্ৰ-ছাত্ৰী ডাটা এন্ট্ৰি কৰাৰ কাৰণে শিক্ষা বিভাগৰ পৰা কম্পালসৰি নিৰ্দেশ দিছে। তো আপোনালোকে এই বিষয়ে জ্ঞাত হয় বা নহয় মই নাজানো, কিন্তু ইয়াৰ সময়সীমা বান্ধি দিয়া হৈছিল এইটো মাহৰে 4 তাৰিখ অৰ্থাৎ 4 ফেব্ৰুৱাৰী 2023। তো আপোনালোকে যদি এতিয়ালৈকে ডাটা এন্ট্ৰি কৰা নাই তেতিয়াহ'লে ডাটা এন্ট্ৰি কৰি ল'ব, অৰ্থাৎ ৰেমছ এপৰ যিখিনি ডাটা আছে সেইখিনি ডাটা শিক্ষা সেতু এপ যেটো আছে বা পোৰ্টেল আছে সেইটো পোৰ্টেলত আপডেট কৰিব লাগিব। তো এইখিনি যদি কৰা নাই সোনকালে কৰি ল'ব। কিদৰে কৰিব লাগে তাৰ ওপৰতো ভিডিঅ' বনাই থৈছোঁ, ভিডিঅ'টি চাই ল'ব। একেবাৰে ইজি প্ৰচেছ আছে। অলপ ৱেবছাইটটো শ্ল' হৈ আছে, তাৰ বাবে যি সময়সীমা বান্ধি দিয়া হৈছিল 4 তাৰিখ তাক এক্সটেণ্ড কৰিছে, সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। তো এটি নটিচ আহিছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নটিচটোত কি লিখা আছে বলক চাই লওঁ। ইয়াতে চাওক, এটি মেছেজ আমাৰ বিঅ' অফিচৰ পৰা আহিছে। As per instruction in BC, today the data entry of Sdmis Shiksha Setu has been extended to 8 February 2023 positively by the schools as well cluster and block. In this regard, you are requested to take necessary actions to complete the data entry of Sdmis as per extended time schedule. অৰ্থাৎ 4 তাৰিখৰ পৰিৱৰ্তে 8 তাৰিখ কৰি দিয়া হৈছে। তো আপোনালোকৰ হাতত আৰু অলপ সময় আহিল, তো আপোনালোকে সোনকালে কৰি ল'ব, কাৰণ একেবাৰে শেষৰ দিনটোলৈকে থাকিলে কি হয়, ৱেবছাইট বহুত বেছি শ্ল' হৈ যায়। শ্ল' হোৱাৰ কাৰণে আপোনালোকে কৰিব নোৱাৰে। তো পোৰ্টেলত কিদৰে ডাটা এন্ট্ৰি কৰিব লাগে বা ছাত্ৰ ছাত্ৰীসকলৰ তথ্যখিনি আপডেট কৰিব লাগে বা এপটোৰ থ্ৰুৱেদি কৰিব পাৰে, কিদৰে কৰিব লাগে তাৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ। তো চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ইনফৰমেশ্যন পাবলৈ। মই জব ৰিলেটেড বা শিক্ষাৰ লগত জড়িত নতুন নতুন ইনফৰমেশ্যনবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।